মোৰ ফাইনেল লুক দেখাই আছো গোটেই উঠাব নোৱাৰো মইতো নিজে খুবা বানিছো কেনেকুৱা লাগিছে বাৰু Sanda. Oi. Jabba. Tamul hai. এখানে আব্বা রদ পয়ে বহি আছে আর আমি উঠি আছো ওলাই গাড়ী আহিব কাৰণে গাড়ী উঠিবলৈ আহি আছো এখন গাড়ী এখানে উঠিম আৰু ইফালে সবে বুক হৈ গ'ল গাড়ীখন সবে আগে বহি লৈছে কিবা কামৰো বহি ললো আৰু ক'ত যায় তাই এন্তে হাঁহে কথা কৈ আছো মই নাচি আছো আৰু মোৰ লগতে এইটো পিছফালে পুহি গৈছে আগত মাতিছো নাহে আৰু ইফালে গৈ থাকোঁতে বজাৰ দেখিলোঁ কিমান বস্তু ওলাইছে ফল কুঁহিয়াৰ খাই লাগি গৈছে আৰু ৰাস্তাটো সৰু বাবে লাহে লাহে গৈ আছে আৰু ইমান দূৰ ৰাস্তা কি কম ৰাতিপুৱা 9টা বজাতে যায় নাপাওঁ দেখোন ইমান দীঘল ৰাস্তা ভোক লাগিল নেকি আৰু ইফালে আৰু গৈ আছো বিয়া ঘৰ পাম আৰু 11টা বাজিল এই ৰাতিপুৱা 9টাতে ওলোৱা আৰু ইফালে আহি পালো এতিয়াহে অলপমান শান্তি পাইছো মানে আহি গাড়ীত বহি বহি ভাগৰ লাগি গৈছে বৰ মৰম লাগিছে দেই এজনী কইনা আমাৰ আৰু আহি পেলাই আমি ভিতৰতে বহিলোঁ ঘৰতে আৰু ইফালে বৌ আহি পেলাই দৈ চিৰা আৰু ইপিনে ইয়াক চবে ফটো তোলাত ব্যস্ত হৈ আছে কেমেৰামেনে ফটো মাৰি আছে ফটো তুলি আছে ইফালে বহি আছো আমি চবে আৰু ইফালে আমি দুটাই ভিডিঅ' বনাই আছো ৰিলছ
আৰু গানটো দিয়া নাই কাৰণ কপিৰাইট লাগি যাব। আৰু ইফালে খাব বহিছোঁ। এয়া দিছে ডিছ দিছে। ইফালে খাই বৈ আমি ৰৈ আছোঁ। আলহীবোৰ আহি আছে, তাকে চাই আছোঁ বাৰান্দাত খাৰ হৈ কিনে। এয়া বিয়া খাব আহি কেনে চাহ বনাই আছে, চাহ পাকঘৰত সোমাই লৈছে। আৰু এয়া মৰম লগা ভণ্টি দুজনী, আমাৰ বৰ ছোৱালী হয় এই দুজনী। বিয়া খালোঁ, এতিয়া ঘৰলৈ যাওঁ আৰু এই গাড়ীত বহি লৈছোঁ ঘৰলৈ যাবলৈ। বিয়াখন খাব আহি বহুত ভাল লাগিল। বহুত দূৰ কাৰণে এনেকৈ আহি পেলাইও বহুত ভাল লাগিছে। পিকনিক খাব অহা যেন লাগিছে, বহুত ধুনীয়া লাগিছে। আৰু খোৱা লোৱাবোৰ বহুত ধুনীয়া টেষ্টি হৈছে। আৰু এয়া ঘৰ আহি পালোঁ আৰু বহুত ভাগৰ লাগিছে, আৰু ভিডিঅ' নকৰোঁ আজিলৈ। বাই বাই, আসসালামু আলাইকুম।